দিল্লীৰ জনকপুৰ এৰিয়াত এটা এনেকুৱা ঘৰ আছে যিটো ঘৰৰ ওচৰতে গ'লে সৰু মানুহ হওক বা ডাঙৰ মানুহ হওক বহুত ভয় কৰে। এনেকুৱা লাগে যেন ইয়াৰ পৰা কিবা কৰি যাব পাৰিলে হ'ল। আৰু এই ঘৰটো আজিৰ পৰা 25 বছৰ পুৰণীয়া আৰু কোৱা হৈছে সেই ঘৰটো আজিলৈকে খালী আছে, তাত কোনো মানুহ নাই। আৰু সেই ঘৰটোৰ ওচৰ চুবুৰীয়া মানুহবিলাকেও আজিলৈকে সেই ঘৰটোৰ ওচৰত যাব ভয় কৰে, কাৰণ সেই ঘৰটোৰ ইতিহাস বেলেগ ঘৰতকৈ অলপ বেলেগহে আছিল। 25 বছৰ আগৰে পৰা সেই ঘৰটোত যি মানুহ থাকিবলৈ আহিছিল, সেই ঘৰটোত প্ৰায় 7 দিন বা 10 দিনে থাকিব পাৰিছিল, তাৰপিছত বেলেগ ঘৰত চিফ্ট হৈ যায়। এনেকুৱা কি বস্তু আছে সেই ঘৰটোত য'ত মানুহ থাকিব নিদিয়ে বা মানুহ থাকিব নিবিচাৰে। আৰু ইয়াৰ পৰা মেইন কাহানীটো ষ্টাৰ্ট হয়। আজিৰ পৰা 25 বছৰ আগতে সেই ঘৰটো এটা পাঞ্জাবী পৰিয়াল বনাইছিল, য'ত তেওঁলোকে সেই ঘৰটোত আছিলোঁ। এদিন সেই ঘৰটোত কিবা কাৰণত জুই লাগি গ'ল আৰু সেই ঘৰটোত থকা মানুহ কোনেও নাবাচিলে। আৰু তেতিয়াৰ পৰা 10 বছৰলৈকে সেই ঘৰটো লক কৰি থৈ দিয়া হৈছিল আৰু সেই ঘৰটোৰ ওচৰত কোনেও যোৱা নাছিল। তাৰ কিছুমান পিছত সেই ঘৰটো ৰিপেয়াৰিং কৰিলে, ঘৰটোত কালাৰ লাইট সকলোবিলাক লগালে আৰু ঘৰটো আগৰ নিচিনা কৰি পেলালে। আৰু তাৰ পৰা 10 বছৰ পিছত সেই ঘৰটোত এটা পৰিয়াল থাকিবলৈ আহিছিল, পূজা, অমিত আৰু 2জন ল'ৰা, কাৰ্তিক আৰু আদিতি। সিদিনা ৰাতিয়ে সেই ঘৰটোত সকলো মানুহে শুই আছিল। আদিত্যে ৰুমৰ পৰা উঠি যায় কিটচেন ৰুমত যায় পানী খাবলৈ। কিটচেন ৰুমত যাই দেখে যে কিটচেনৰ খিৰিকীত এজন মানুহ থিয় হৈ আছে আৰু আদিত্যক দেখি চাই আছিল আৰু অলপ অলপ হাঁহিও আছিল। আদিত্যে লগালগ খিৰিকীখন খুলি চাই যে তাততো কোনো নাই। আদিত্যৰ বহুত নিগেটিভ ফিল হ'ল। তাৰপিছত আদিত্যে ভাবিলে যে মই টোপনি নিচাৰিছোঁ, সেইকাৰণে মই এনেকুৱা কিবা দেখিলোঁ, মই টোপনি মাৰিবলৈ যাওঁ। আদিত্যে ৰুমত টোপনি মাৰিবলৈ যায়, কিন্তু আদিত্যে এইবাৰ ৰুমৰ দৰজাখন খুলি থৈ দিছিল। আদিত্যে বিচনাখনত বহাৰ লগে লগে দেখা পালে যে দৰজাখন কোনোবাই মাৰি দিছে আৰু বাহিৰৰ পৰা এটা তিৰি মানুহে কান্দি থকা আৱাজ আহি আছিল। আদিত্যে ভয়তে কঁপি উঠিছিল। আদিত্যে ভাবিছিল যে মইতো এতিয়া বাহিৰৰ পৰা আহিলোঁ, তাততো কোনো নাছিল, এতিয়া কোনোৱে কান্দি আছে। আদিত্যে সাহস কৰি মাকৰ ওচৰলৈ যায় মাকক সকলোখিনি কথা খুলি কয়। আদিত্যে মাকক কৈছিল যে মা, আমাৰ লগত ইয়াত কোনোবা এটা আছে আৰু বহুত কান্দি থাকে। মাকে আদিত্যক কয় যে নাই, এই ঘৰটোত কোনোৱে নাই, অকল আমিহে আছোঁ, যোৱা তুমি যাই কিনে শুই থাকা, এই ঘৰটোত এনেকুৱা একো বস্তু নাই। তাৰ এসপ্তাহ পিছত পূজাই নিজৰ ৰুমত কিবা এটা কাম কৰি আছিল। সকলোৱে শুই আছিল, কিন্তু পূজাই অকলে কিবা কাম কৰি আছিল। তাৰপিছত পূজাই শুনিলে যে হঠাৎ হল ৰুমৰ পৰা কোনোবা এজন মানুহে আহিছে আৰু পূজাই অকলে অকলে সেই হল ৰুমৰ ওচৰলৈ যায় চাই যে সেই ঘৰটোত কোনো নাই। পূজাই পুনৰ গুচি যায় নিজৰ কাম কৰিবলৈ। তাৰ কিছু সময় পিছতে বাহিৰৰ পৰা কোনোবা এজন মানুহে হাঁহি থকাৰ চাউণ্ড পাইছিল পূজাই। এইবাৰ পূজা কনফাৰ্ম হ'ল যে এই ঘৰটোত অকল মই জাগি নাই, মোৰ লগত আৰু কোনোবাই জাগি আছে। আৰু পূজা বাহিৰত যাই চাই দেখে যে পুৰা পৰিয়ালটো পূজাৰ ওচৰত থিয় হৈ আছে, যিটো পৰিয়ালৰ আজিৰ পৰা 10 বছৰ আগতে মৃত্যু হৈছিল। আৰু তাৰ পিছদিনাই পূজা আৰু আদিত্যে ল'ৰা দুটাক লগত লৈ বেলেগ ঘৰত চিফ্ট হৈ যায়।